নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱীয়ে অংকিতা ননিৰ্বাণী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম বুলি ভাবিছোঁ। আজি আমাৰ ভাগিন খুৰা ছোৱালী ভণ্টিৰ তাইৰ এজনী অকণমানি ছোৱালী হৈছে, এতিয়া আজি 9 মাহ হৈছে। আৰু অকণমান অন্নপ্ৰশনৰ নিয়ম কৰিছে। আৰু আমাৰ অন্নপ্ৰশননো কেনেকৈ কৰা হয়, কি কৰা হয়, তাকে আপোনালোকৰ আগত অকণমান দেখাম বুলি ভাবিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে কৰি আছে মাংস ৰেডি, মছলা, নিমখ, হালধি, পিঁয়াজ, আদা ৰচুন চব দিয়া হৈ গ'ল। আৰু এইখিনি বনাব মোমায়েকে ৰেডি কৰি লৈছে। এইফালে কৰি আছে মাছ ফ্ৰাই কৰি আছে। মাছৰ জোল বনিব, বিলাহী আলু সৰিয়হৰ লগত মাছৰ জোল বনিব। সেয়া মাছ ফ্ৰাই কৰি থকা হৈছে, সেইফালে থৈ গৈছে। আৰু এইফালে কৰি আছে কল পচলা ৰেডি, বলক সেইফালে কল পচলা ৰেডি। এয়া পটল আলু ৰঙালাও চব্জি, কল পচলা ৰেডি হৈ আছে। আদা ৰচুন গুচাই আছে পচলা ভাজিবৰ কাৰণে। এইখিনি কল পচলা বনাব মাছৰ মাথা দি, আৰু আলু সানি থৈছে মাছৰ জোল বনাবৰ কাৰণে। এয়া ৰঙালাও চব্জি ৰেডি হৈ গ'ল। এয়া মাছৰ মাথা, সেয়া মাছ ফ্ৰাই হৈ গ'ল। আৰু এইফালে কৰি আছে বিলাহী ভাজি আছে, বিলাহীটো গলাৰ পিছত আলু দিবা ন, আলু দিয়া হৈ গ'ল। আলু দি পেলাই সৰিয়হখিনি ঢালি দিলে, আৰু এতিয়া মাছখিনি ঢালি দিলে। আৰু মাছৰ জোল ৰেডি হ'বলৈ বেছি দেৰি নালাগে, আৰু মাছৰ জোল ৰেডি হৈ গ'ল মোটামুটি। এতিয়া এইখিনি উতলি যাব আৰু মাছৰ চব্জি ৰেডি হৈ যাব, আৰু আমাৰ অন্নপ্ৰশন ৰেডি হৈ গ'ল।